क'क्राझार सहरनि खोला फारसे 7 किल'मिटार जानथायाव थानाय मक्रापारा इन्द्राखलनि गामियाव सिनायमोनै दुथांनि हानजाया खास्रि बिस्रि सासे आबादारिनि फान्थाव बागानखौ थांनाय मोनानि समावहाय दानस'नानै गालांनाय जाथाया ओनसोलावैनो गोख्रों फिनजाथाय सोमजिदों। ओनसोलनि थागिबिनिफ्राय मिथिनो नागिरदों এই ঘটনা কেনেকৈ হৈছে কি ক'ব আপুনি এই মুহূৰ্তত এজন খেতিয়কত ডিষ্ট্ৰিক্ট হাৰি এনেকৈ ঘটনা ঘটি দিছে কি ক'ব চাক যিয়ে ঘটনাটো কৰিছে এইটো মানুহ লিষ্টত নপৰে এই জানুৱাৰ এতিয়া আমি ৰাতিপুৱাই যেতিয়া গম পালোঁ অহাৰ পিছত চালোঁ আমি অৱস্থাটো মনটো এনেকৈ কান্দি উঠিছে মানে ভাষাৰে ক'ব নোৱাৰি। গতিকে আমি কোকৰাঝাৰ জিলা আমচুৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত যি দুষ্কৃতিকাৰীয়ে এই ঘটনা কৰিলে এৰেষ্ট কৰি তেওঁলোকক ৰাইজক মানে ন্যায় প্ৰদান কৰিব লাগিব। আৰু যদি চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি কোকৰাঝাৰ জিলা আমচু তথা এই অঞ্চলৰ ৰাইজে বিভিন্ন ধৰণৰ আমি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কাৰণে বাধ্য হ'ম। আমাৰ এক কথাই দুষ্কৃতিকাৰীক শাস্তি পাবই লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব। এই ঘটনাৰ কোনে কৰিব বুলি আপোনালোকে সন্দেহ কৰে? চাগ এইটোতো আমি ডাইৰেক্টলি নাজানো। ইয়াৰ ৰাইজৰ আগত আপোনালোকে শুনিলে এজন মানুহৰ নাম কৈছে। গতিকে এতিয়া প্ৰশাসনে মানে ভালকৈ এটা তদন্ত কৰিব। তদন্ত কৰাৰ পিছত যিটো ওলাৰ পিছত এই মানুহজনক মানে যিটো শাস্তি আইনগতভাৱে এই শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। থেংক ইউ। কি খেতি বেগুন আছে, মরিচ আছে, লাউ আছে, মিঠেলা সব নষ্ট করে দিছে না? একদম সব খাটি দিছে সব একদম কাটি দিছে। একচুৱেলি দুষ্কৃতিকাৰীয়ে কৰক আৰু যিয়ে নকৰক ডাইৰেক্টলি ক'ব পাৰোঁ এই ঘটনাটো ডাইৰেক্ট হাতেমেই কৰাইছে। এইটো ডাইৰেক্টলি ক'ব পাৰোঁ আমি হাতিমে কিয় কৰিব লগা আছে। এই ৰাইজে এটা দৰখাস্ত দিছিল বালু তেওঁ ট্ৰেক্টৰেৰে ক্ৰয় কৰি বিক্ৰী কৰিছিল। সেইটোৰ দৰখাস্তটো লিখি DC অফিচত দিছিল। DCৰ পৰা ইনকুৱাৰী পঠাৰ পিছত তেওঁক আহি পাইছিল তেতিয়া বন্ধ কৰি দিলে। তাৰ কাৰণে বালুটো বিক্ৰী নকৰাৰ কাৰণে ইহঁতক বাৰ প্ৰেছাৰ দি আছে। সেইকাৰণে সি মানে ইহঁতৰ ওপৰত দুশ্মন ভাবি বুলি মানে এই কামটো কৰিছে আৰু কি। এজন পাৰ্চনেল হিচাপে কিয় কৰিব লগা হৈছিল এইটো হাতিমে? কিয় বেয়া মানুহ না, ভাল মানুহ নহয়তো। তেওঁ অঞ্চলত দুষ্কৃতিকাৰী কাম কৰিব ল'লে সন্ত্ৰাসবাদৰ নিচিনা কাম কৰি থাকে এই অঞ্চলত। তেওঁ বেয়া মানুহতো একদম ডাইৰেক্ট বেয়া মানুহ। কি ক'ব আপুনি? এজন দুখীয়া মানুহ এনেকৈ কৃষি মানুহৰ এনেকৈ কাম কৰিব পাৰে না। সেইকাৰণে মই এই আপোনালোকৰ চেনেলৰ দ্বাৰাই কৈ আছোঁ যে এইটো যাতে আমাৰ প্ৰশাসনৰ পৰা যাতে তাক মানে অতি পলমে যাতে সোনকালে কৰায়ত্ব কৰি তাক দৃষ্টান্তমূলক শাস্তি দিব পাৰে তাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ দ্বাৰা দি আমি প্ৰশাসনক জনাই দিলোঁ আৰু কি। তাৰ কাৰণে আমাৰ নিৰীহ মানুহৰ জীৱনৰ অস্তিত্ব ৰক্ষা নোহোৱা হৈ গৈছে। আমি ওলাব নোৱাৰোঁ। এনেকুৱা গ্ৰামত অৰাজকতা সন্ত্ৰাসবাদ সৃষ্টি কৰিছে। ডাইৰেক্ট কৈ দিওঁ আগৰ এনেকুৱা আৰু এজন মানুহৰ ওচৰত যদি সন্মুখত কোনো এটা মানুহক যদি এটা অন্যায় কৰে মাৰপিট কৰে কোনো এটা মানুহ আগুৱাই নাযায় তাক বাধা নিদিয়ে। আপোনালোকে এতিয়া পুলিচৰ ওচৰত FIR দিছে নেকি? দিয়া নাই, দিম এতিয়া। এই পুলিচ আহিছে, পুলিচক জনালে ইনকুৱাৰী কৰিলে। এতিয়া আমি OC ছাৰৰ লগত বহিম, OC ছাৰৰ লগত আলোচনা কৰি কেনেকুৱা কেছ দিব লাগে আমি যাই এতিয়া দিম আৰু কি। আপোনালোকক যে ধমকি দিছে হ্যাঁ